Hey guys, welcome back to my YouTube channel. Namaskar bondhu সকল মই মোৰ YouTube channel Talks with Neha লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। Then guys, আজি মই পুনৰ আপোনালোকৰ কাষ চাপিলৈ এনেকুৱা কিছুমান কথা লৈ যিকিটা কথা আপোনালোকে আপোনালোকৰ জীৱনত সদায় মানি চলিব লাগিব। At least মানি চলিব নালাগে আপোনালোকে, কিন্তু এইকেইটা কথা আপুনি মনত ৰাখিব, আপোনাৰ কামত আহিবলগীয়া কথা। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছো এনেকুৱা পাঁচ ধৰণৰ মানুহৰ পৰা আপোনালোকে আঁতৰি থাকিব যিসকল আপোনালোকৰ শত্ৰু, আৰু আপোনালোকে সেই শত্ৰুক কেনেকৈ চিনি পাব সেয়া জনাৰ আগতে আপোনালোকে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে চোৱা নাই তেওঁলোকে ওচৰত থকা বেল আইকনটো আৰু সাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে চাইছে তেওঁলোকে মোৰ ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি দিব। দেন গাইজ, এতিয়া আহোঁ আপোনালোকৰ জীৱনত এনেকুৱা কিছুমান মানুহ আছে, সেই মানুহ সকলৰ পৰা আপোনালোকে কেনেদৰে আঁতৰি থাকিব লাগে আৰু কেনে ধৰণৰ মানুহৰ পৰা আপোনালোকে আঁতৰি থাকিব তাৰ বিষয়ে মই আজি আপোনালোকৰ ওচৰত ক'বলৈ গৈ আছোঁ। দেন গাইজ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। ইয়াৰে প্ৰথমটো হ'ল যিসকলে আপোনাৰ সকলো সময়তে অভিযোগ কৰি থাকে, সেই সকল মানুহৰ পৰা আপুনি সাৱধান থাকিব। আপোনাৰ ভাল বেয়া আপোনাৰ সকলো ক্ষেত্ৰতে আপোনাৰ এনেকুৱা কিছুমান ফ্ৰেণ্ড আছে যি আপোনাৰ অকল অভিযোগেই কৰি থাকে, তোৰ এইটো বেয়া নহয়, তোৰ এইটো ভাল নহয়, তই এনেকুৱা কেলে কৰি থাক, তই তেনেকুৱা কেলে কৰি থাক। তেনেকুৱা মানুহৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰি থাকিব। আৰু ইয়াৰে দ্বিতীয়টো হ'ল যিসকলে আপোনাৰ উন্নতি সহ্য কৰিব নোৱাৰে। দেন গাইজ, আজিকালি বহুত মানুহ দেখিছোঁ সৰুৰ পৰা ডাঙৰলৈকে সকলো মানুহেই আপোনাক সহ্য কৰিব নোৱাৰে, আপোনাৰ উন্নতি দেখিব নোৱাৰে। পৰিয়ালৰে হওক বা ফ্ৰেণ্ডছেই হওক, সকলো মানুহে আপোনাৰ লগত একেলগে খোৱা মানুহেও আপোনাক সহ্য কৰিব নোৱাৰে, আপোনাৰ উন্নতি দেখিব নোৱাৰে। অসমীয়াত এটা কথা আছে নহয়, গাৰ নোমেই শত্ৰু বুলি। ঠিক তেনেদৰেই গাৰ নোমটোকো বিশ্বাস কৰিব নোৱাৰি, গাৰ নোমডালক আপুনি কেতিয়াও বিশ্বাস কৰিব নোৱাৰে। ঠিক তেনেকেই আপুনি আপোনাৰ ওচৰত থকা বা ঘৰত থকা ঘৰৰ ফেমিলি মানুহ বা আপোনাৰ পৰিয়াল আপুনি বিশ্বাস কৰক, তেনেকুৱা ধৰণৰ মানুহৰ পৰা আপুনি আঁতৰি থাকক। আজিকালি ঘৰতে বা আপোনাৰ ফেমিলিতে, আপোনাৰ ফ্ৰেণ্ড চাৰ্কলতে এনেকুৱা মানুহ থাকে যি আপোনাৰ উন্নতি হোৱা দেখিলে জ্বলি পকি মৰি থাকে। তেনেকুৱা মানুহৰ পৰা আপোনালোকে আঁতৰি থাকক। আৰু ইয়াৰে তৃতীয়টো হ'ল যিসকল বহুত বেছি খঙাল মানুহ, তেনেকুৱা মানুহৰ পৰা আপোনালোকে আঁতৰি থাকক। তৃতীয়টোৱে হ'ল খঙাল মানুহ, যিসকলে আপোনাক কিছুমান মানুহ বহুত হাইপাৰ হৈ থাকে, যিকোনো সময়ত যি কথা কৈ দিয়ে, যিকোনো ধৰণৰ কথাই আপোনাক কেতিয়াবা মন বেয়া লগাই দিব পাৰে। আপুনি কেতিয়াবা আপোনাৰ ইম্পৰ্টেণ্ট মিটিঙত আছে, ধৰি লওক আপুনি ভাল মানুহ এজনৰ ওচৰত কথা পাতি আছে, খঙাল মানুহ এজনে সকলো সময়তে যদি আপোনাক সেই সময়কণতে যদি আপোনাক এষাৰ বেয়াকৈ মাত কৈ দিয়ে বা কথা এষাৰ কৈ দিয়ে, খঙত যদি আপোনাক কিবা এটা বেয়াকৈ কৈ দিলে আপোনাৰতো ইমেজটো বেয়া হৈ যাব। সেয়েহে আপোনালোকে সেই তেনেধৰণৰ মানুহৰ ওচৰৰ পৰা আঁতৰি থাকক। আৰু ইয়াৰে চতুৰ্থটি হ'ল যিসকল মানুহ এলেহুৱা, তেওঁলোকে নিজৰ জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে আৰু আনৰ উন্নতি হোৱাটোও দেখিব নোৱাৰে। এলাহ কৰি নিজে ঘৰত শুই থাকিব, বহি থাকিব, আৰু আপুনি যদি কিবা এটা উন্নতি কৰে সেই মানুহসকলে আপোনাক দেখিব নোৱাৰে। সেয়েহে সেই এলেহুৱা মানুহৰ ওচৰৰ পৰা আপুনি আঁতৰত থাকক। অসমীয়াত এফাকি ফকৰা যোজনা আছে নহয়, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। ঠিক তেনেদৰে সেই এলেহুৱা মানুহে নিজেতো হাঁহ ধৰিব নোৱাৰে, আৰু আপুনিও যদি সেই হাঁহজনী ধৰি আনে তেনেহ'লে আপোনাৰ সেই উন্নতিটো চকু পুৰে তেওঁলোকৰ। সেয়েহে আপোনালোকে সেই মানুহৰ পৰা আঁতৰত থাকক। ইয়াৰে পঞ্চমটি হ'ল যিসকলে একো নাজানে কিন্তু সকলো সময়তে জানে বুজি উদ্ভণ্ডালি মাৰি থাকে। তেনেধৰণৰ মানুহৰ ওচৰৰ পৰা আপুনি আঁতৰি থাকিব। আপোনাৰ সন্মুখতে যদি কেতিয়াবা নজনা কথা এটা জানো বুলি কৈ দিয়ে কিন্তু পিছত সেই কথাটো নাজানে, সেই তেনেকুৱা ইমান উস্তাদি মৰা মানুহৰ ওচৰৰ পৰা আপোনালোকে আঁতৰি থাকিব। আৰু তেনেকৈ আঁতৰি থকাৰ পিছতে আপোনাৰ জীৱনত সদায় শত্ৰু নাহে, আৰু সেয়াই শত্ৰু আপোনাৰ জীৱনত। এই 5 প্ৰকাৰৰ মানুহৰ পৰা আপুনি সদায় আঁতৰি থাকিব। এনেধৰণৰ মানুহৰ পৰাই আপোনাৰ জীৱনত অশান্তিৰ সৃষ্টি হ'ব, আপোনাৰ জীৱনটো ধ্বংস হ'ব। সেয়েহে আপুনি এনেধৰণৰ মানুহৰ ওচৰৰ পৰা আঁতৰি থাকক। দেন গাইজ, মোৰ ভিডিঅ'টো যদি আপোনালোকে আজি ভাল পালে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট কৰি দিব, আৰু মই কোৱা কথাকেইটা যদি মিছা হয় বা সঁচা হয় সেয়াও আপোনালোকে কমেণ্ট কৰি জনাব। বৰ্তমান সময়ত আপুনি মানুহক কেতিয়াও বিশ্বাস কৰিব নোৱাৰে। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব, আৰু মোৰ এই কথাকেইটা আপোনালোকে ফ'ল' কৰক। দেন আপোনালোকে জীৱনত উন্নতি কৰিব পাৰিব আৰু এনেধৰণৰ শত্ৰুৰ পৰা আপোনালোকে মুক্ত হৈ থাকিব পাৰিব। দেন গাইজ, এতিয়া মই বিদায় লৈছোঁ।